গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। বৰ্তমান দুখৰ খবৰ এটা য'ত যাম বুলি আহিছিলোঁ তাততো যোৱা নহ'ল। বৰ্তমান গৈ আছোঁ চিচুপানী। চব ফ্লপ গ'লগে, একদম বৰবাদ। আপোনালোকক ভাল ব্লগ দেখাম বুলি ভাবিছিলোঁ কিন্তু নহ'ল। নাই নে চব ফ্লপ। বৰ্তমান ক'ত আছে? চিচুপানী না? চিচুপানী তাত যদি ভাল এটা পৰিৱেশত গৈ আছো আমি। এয়া মই ওলাই আছো, বহুত একদম তাড়াতাড়ি হৈছে। মাস্কখন লাগিবই আজি, কিন্তু মাস্ক নহ'লে কিন্তু তৰণি গুটি নোহোৱা কৰি দিব আৰু পুলিচে। সেইকাৰণে মাস্কখন এতিয়াৰ পৰা ঘৰৰ পৰা নাপাহৰো যাতে, সেইকাৰণে লগাই লওঁ আৰু পাহৰিব পাৰো না। ঠিক আছে, হাই কৈ দে। হাই মামা কৈ দে। হাই চুমা দে, চুমা দে। ভালে আছো আকৌ, ভালে আছো আকৌ। কোনফালে চাই দিয়া? এইফালে হে মোবাইলত চাব লাগে। তাতে লাগি গৈছে। হ'ব আকৌ, এতিয়া হ'ব আকৌ, হ'ব হ'ব। We've lost track of time, don't know how to feel, but I'm not sorry. I'm lost in your eyes, are you even real? But don't you worry, I'm not looking for the one. But for now, I won't give it all away, 'cause I don't think I'll stay. No, I can't be the only one who doesn't wanna fall in love. Doesn't wanna fall in love. Doesn't wanna fall in love. Doesn't wanna feel. মই তালৈ গ'লে পলু একদম বিন্দাছ খাবা পাওঁ নহয়। বোলো অনিবাই বাকী যি কি নহওক আমাৰ দুই ভাই ঘূৰা হ'ল আৰু চাৰি ভাই বাকী আছে। 8 ভাইৰ কেইটা দুটাহে ঘূৰলো আৰু কেইটা আছে? ছয়টা। ছয়টা। 6 ভাই ঘূৰা ঘৰত ঘূৰিব বাকী আছে নেকি? দেখাই আছো নেকি? ভিডিঅ'টো বহুত তাকেতো তাকে অসীম দেখি কবি 8 ভাইৰ ঘৰত 8 ভাই ঘৰৰ ভিতৰত 8 ভাইৰ ঘৰৰ ভিতৰত 2 ঘৰ ঘূৰা হ'ল আৰু ঘূৰা হ'ল আৰু চহৰ বাকী আছে গৈ। হয়, পিঠা পনা খায়ে পেট ভৰিব, ভাত খাব নালাগিব যি নেকি? আৰু ভাত খাব নোৱাৰিম আৰু। বহুত ভাল লাগিছে, বহুত ভাল। কান্দি দিয়ক। হাই দিদি, হাই হাই। চুমু দে, চুমু দে। ইংগি দে পপ, ইংগি দে। মিলি আমাৰ 5 ঘৰ কমপ্লিট ন? কেইটা? 2 ঘৰত মানুহ নাই, বাচি গ'লো। পেটটো অলপ ফুল নহ'ল, ভাত খাব টেনশ্যন নহ'ল মানে নেকি? ये देखो আর कहाँ फटा देखो। কি কি এই ফাটিব একো নাই। कहाँ फटा? ये देखो नहीं फटा है। আজা না আগত ये আকৌ ফটো ফটো নহয়, ভিডিঅ' দিওঁ। আৰু 3 ঘৰ আছে বাকী, ঘূৰি আহোঁ নেকি? এলেকা বেলেগ চৈধ্য গোষ্ঠী বেলেগ, গোটেইকেইটা লগ খাই ন। আমি কামৰূপীয়া, আমি গোলাঘটীয়া নাই, আমি নগাঁৱীয়া। বাকী সেইকেইটা গোলাঘাটীয়া নহয়, এইকেইটা গোলাঘটীয়া। বাকীবিলাক গোটেইবিলাক লগ হয় কি লগ হয় ঘূৰি আছো নেকি? বাকী কবিতাৰ ৰহেদৈ, টিপামৰ ভাদৈ, বাকী কবিতা আঘোণী বাই ডিঙিত ধৰা ধৰিকে কান্ধে, সম্বন্ধ একোকে নাই। বাকী কবিতাৰ কাৰণে আমাৰ দুখৰ খবৰ যে আমি শিৱসাগৰ যাব নাপালো। বাকী আৰু কিবা কিবি সামৰিবলগীয়া হৈছে আমাৰ যাত্ৰা। বহুতখিনি দুখ থাকি গ'ল দেই ভাই, বেদনা, দুখ বেদনা ৰহি গ'ল। ভিডিঅ' ভঙাই দিয়ে সি, নাজানো পাই নামটো।
শুনিবা হা 6 নম্বৰ ঘৰত খোজ দিলোঁ এইফালে আজা 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 বেটি যা যা আগত 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 বল 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 আগত আগত বল এইটো আগত পাপা গ'ল হেল্ল' অ'কে তো বৰ্তমান চেঁচা পানীত কি আছিলে চেঁচু পানী নে চেঁচা পানী ইয়াত আহি ভাত খাই বৈ ল'লোঁ চেঁচু পানী খাই বৈ ল'লোঁ খাই বৈ লৈ বৰ্তমান যাব ওলাইছোঁ আৰু বৰ্তমান উঠিম দা মই পথাৰৰ কিনাৰত ওলাই আহিছোঁ অ'কে তো সেইফালে আঠবাৰ ঘৰ ঘূৰি থাকোঁতে এইফালে সান্ধ্যায়ন লগাই দিছে আমি গম পোৱা নাছিলোঁ তো এতিয়া আমি জংঘলৰ মাজে মাজে যাব লগা হৈছে না এখন গাড়ী চলিছে না কিবা চলিছে কেৱল আগত অসীম দাহঁতে গৈ আছে আমি তাৰ পিছে পিছে গৈ আছোঁ আৰু হে ভগৱান ভালকৈ গৈ পালে হ'ল আৰু তো হেল্ল' বন্ধুসকল বৰ্তমান ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আই হোপ কি আছিলে ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব দেই লাইক কমেণ্টো কৰি যাব লাইক ডিছলাইক চবকে কৰি যাব তেতিয়াহে গম পাম ন ভিডিঅ'টো কেনে হৈছে ডিছলাইক হ'লেতো ভাল অলপ ভাল কৰিব ট্ৰাই কৰিম লাইক হ'লে অলপ ভাল কৰিব ট্ৰাই কৰিম কেৱল আপোনালোকে ছাবস্ক্ৰাইব কৰক বিতপন ব্লগছ এণ্ড লাইভ চাই থাকক গুড বাই জয় আই অসম